নমস্কাৰ এছপিএন অংকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। জিলা উপায়ুক্ত কাৰ্যালয় ডিব্ৰুগড়ত নতুনকৈ জিলা প্ৰকল্প পৰিচালক আৰু কৰ্মচাৰী জিলা কাৰিকৰী সহায়কৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। ডিচি অফিচ ডিব্ৰুগড়ে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ DPM এণ্ড ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফৰ পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 13/6/2025। ইয়াৰে ফাৰ্ষ্ট পদটো হৈছে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ। ইয়াৰ বাবে পদ হৈছে মুকলি এটা। ইয়াৰে চেলাৰী হ'ব 22,000 টকা, ফিক্স হয় এইটো চেলাৰী। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ। লগতে মিনিমাম 2 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন IT ফিল্ড। ছেকেণ্ড পদটো হৈছে ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফ। ইয়াৰ বাবে দুটা পদ মুকলি হৈছে। ইয়াৰে মন্থলি চেলাৰী হ'ব 14,000 টকা, ফিক্স। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 10+2 পাছ ডিপ্ল'মা ইন IT বিচৰা হৈছে। লগতে 1 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ফিল্ডত বিচৰা হৈছে। এজ লিমিট দিয়া হৈছে মেক্সিমাম 41 years এজ। লগতে SC ST 5 বছৰ, OBC MOBC 3 বছৰ আৰু PWBD 10 বছৰ এজ ৰিলেশ্যন পাব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে এখন এপ্লিকেশ্যন ফৰ্ম দিছে, এখন ফৰ্ম ফিল আপ কৰি নিজৰ CVখন বনাই, লগতে নিজৰ গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট, সকলো চাৰ্টিফিকেট, নিজৰ আধাৰ কাৰ্ড, পান কাৰ্ড, এক্সিডেণ্ট চাৰ্টিফিকেট, ফটো, ছিগনেচাৰ গোটেইখিনি চেল্ফ এটেচ কৰি ছাবমিট কৰিব লাগিব। 13/6/2025 ভিতৰত ছাবমিট কৰিব লাগিব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যন লেটাৰখন, যিখন মই গোটেইখিনি কথা ক'লোঁ, ইয়াত গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে জিলা উপায়ুক্ত কাৰ্যালয় ডিব্ৰুগড়ত মুকলি হোৱা পদখিনিৰ বিষয়ে এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। মই ইয়াৰ এপ্লাই কৰা লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। যদি ভিডিঅ'টো চাই লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।